আপোনালোকে বাৰু শিমলুগুৰি নাজিৰাৰ ওচৰে পাজৰে বাস কৰে নেকি? আৰু কেতিয়াবা আপোনালোকৰ নিশ্চয় মন যায় যে আমি বাহিৰত খাওঁ বুলি, তেতিয়াহ'লে এইখন ধাবালৈ আপোনালোক আহিব পাৰে। বিৰাটেই ধুনীয়া থালি, এয়া দেখিছে নহয়। এইফালে দিছে সৰু আলু, বুট আৰু ঢেকীয়া ভাজি, আৰু এইফালে তিলৰ গাহৰি, আৰু এইফালে চালাড এটা, আৰু এইফালে দালিৰ চাটনি, এইফালে শুকান ভাজি, এইফালে ফেচবিন আৰু গাজৰৰ শুকান ভাজি, আৰু এইফালে বুটৰ দালি, এয়া গ্ৰীণ চাটনি, আৰু এইফালে পাপৰ। এইখন ধাবালৈ আপোনালোকে আহিব পাৰে যদি সুন্দৰকৈ এসাঁজ খাওঁ বুলি ভাবে। এইফালে দালিও দিছে, আৰু এইখন মাত্ৰ আপোনালোকে 80 টকাতে খাব পাৰিব। আপোনালোকে সোনকালে আহক। এইখন ধাবা বেছি দিন হোৱা নাই অ'পেনিং কৰা। আপোনালোকে আহি ইয়াতে ধুনীয়াকৈ এসাঁজ খাব পাৰিব। বহুতেই মানে এতিয়ালৈকে গম পোৱা নাই, সেয়ে মই ভাবিলোঁ ভিডিঅ' এটা বনাই ধুনীয়াকৈ আপোনালোকক জনাই দিওঁ। এইফালে দেখিছে তিলৰ গাহৰিৰ পিচকেইটা কিমান ধুনীয়া ধুনীয়া। আপোনালোকে আৰু ইয়াত বিভিন্ন ধৰণৰ খাদ্য পাব। তিলৰ গাহৰিৰ লগতে আপোনালোকে পিঠাগুড়ি আৰু গাহৰি মানে তেনেকৈ পাব। খৰিচা গাহৰি, এইবোৰ চব পাব। আৰু আপোনালোকক মই এতিয়া এড্ৰেছটো ভালকৈ জনাই দিছোঁ। আপোনালোকে যদি শিমলুগুৰিৰ পৰা নাগিনী মৰালৈ যায়, তেতিয়াহ'লে আপুনি শিমলুগুৰিৰ পৰা নাগিনী মৰা যোৱাৰ ৰাস্তাত 1 কিলোমিটাৰৰ আঁতৰতে আপোনালোকে পাই যাব নাহৰ ধাবা, ৰাইট চাইডে পাব। আৰু এইফালে যায় নাগিনী মৰা আৰু শিমলুগুৰি। মই ৰাস্তাটো আপোনালোকক ভালকৈ দেখাই দিছোঁ। আৰু এতিয়া আপোনালোকক মই কিনো পায় সেয়া অকণমান দেখুৱাই দিব বিচাৰিছোঁ। এইফালে দেখিছে ইয়াত খৰিচা গাহৰি, তিল গাহৰি, পিঠাগুড়িৰ লগত গাহৰি, ভাত, ৰুটি আপোনালোকে সকলো ধৰণৰ পাব। আৰু যদি বিচাৰে আপোনালোকে লোকেল কুকুৰা, হাঁহ, এইবোৰ সকলোবোৰ পাব। আৰু এতিয়া অকণমান ভিতৰখনো দেখুৱাই দিছোঁ, আপোনালোকে বহি খাবলৈ সুবিধানো পাবনে নাপায়। আৰু এইফালে দেখিছে ধুনীয়াকৈ বহি খাবলৈ এয়া বাহিৰৰ ৰুমটোত দুখনকৈ এনেকৈ টেবুল ৰখা হৈছে, আৰু এনেকৈ কাউণ্টাৰটো আছে, আৰু কেবিন আছে। আপোনালোকে যদি ইচ্ছা কৰে যে আমি এনেকৈ নাখাওঁ, আমি কেবিনত খাওঁ, তেতিয়াহ'লে আপোনালোকে এয়া কেবিনো, এনেকুৱা ধৰণৰ কেবিনতো বহি খাব পাৰিব। আৰু আটাইতকৈ আৰামদায়ক কথাটো হৈছে ঘৰটো হৈছে টকৌ পাতৰ। এতিয়া যিহেতু গৰম দিন, আৰু গৰম দিনত মানে টকৌ পাতৰ ঘৰটো বহুত ঠাণ্ডা হৈ থাকে, সেয়ে বহি আপোনালোকে খাবলৈ আৰাম পাব। আৰু এটা কথা এইখিনিতে জনাই দিওঁ যে আপোনালোকে যদি মোৰ ভিডিঅ' চাই আহিছোঁ বুলি কয়, তেতিয়াহ'লে আপোনালোকে লোৱা থালিখনৰ লগত আপোনালোকক ৰহি এগিলাচ ফ্ৰীকৈ দিয়া হ'ব। সামৰ্থ্য অনুযায়ী বৰ্তমান এয়াই ৰাখিছোঁ অফাৰ। আৰু যদি ভৱিষ্যতে আপোনালোকে সহায় সহযোগ কৰে, তেতিয়াহ'লে আৰু আগলৈ ভাল ভাল অফাৰ ৰাখি যাম বুলি আশা কৰিছোঁ। আৰু সদায় মোক লগ নাপাব পাৰে, কিন্তু মাজে মাজে পাব। আৰু মই যদিও নাথাকোঁ, আপোনালোকে যদি কৈ দিয়ে যে মই বৰ্ণালীৰ ভিডিঅ' চাই আহিছোঁ, তেতিয়াহ'লে আপোনালোকে ৰহি গিলাচ ধুনীয়াকৈ ফ্ৰীকৈ খাই যাব পাৰিব।